আমি এতিয়ালৈকে তোমালোকৰ পাঠৰ 6 নম্বৰ পাঠটোৰ জীৱন প্ৰক্ৰিয়াৰ শ্বসনলৈকে গম পাইছোঁ, শ্বসনলৈকে পঢ়িছোঁ। শ্বসন আমি দুই ধৰণৰ পাইছিলোঁ, সবাত শ্বসন, অবাত শ্বসন। সবাত শ্বসনত য'ত অক্সিজেনৰ প্ৰয়োজন নহয়। সবাত শ্বসনত কি হয়? সবাত শ্বসনত সদায় অক্সিজেনৰ আৱশ্যক হয়। এই অক্সিজেনখিনি যিখিনি প্ৰয়োজন হয় এইখিনি জীৱবিলাকে বায়ুমণ্ডলৰ পৰা পায়। আনহাতে সবাত শ্বসন প্ৰক্ৰিয়াটোত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। সেই উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডখিনি আকৌ বায়ুমণ্ডলত এৰি দিব লগা হয়। গতিকে কাৰ্বন ডাই অক্সাইড এৰি দিয়া আৰু অক্সিজেন লোৱা এই প্ৰক্ৰিয়াটোক আমি গেছৰ বিনিময় বুলি কওঁ। আৰু এই গেছ বিনিময়টো বিভিন্ন জীৱৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সম্পাদিত হয়। আমি সেইটোৰ বিষয়ে ইয়াতে চাম। প্ৰথমতে আমি চাওঁ উদ্ভিদৰ ক্ষেত্ৰত কি হয়। উদ্ভিদৰ গেছ বিনিময়টো পত্ৰ ৰন্ধ্ৰ আৰু লেণ্টিচেল এই দুই ধৰণৰ ৰন্ধ্ৰ মানে ছিদ্ৰ ফুটাৰ দ্বাৰা হয়। পত্ৰ ৰন্ধ্ৰ ক'ত থাকে? পাতত থাকে। তো পাতৰ যি গেছ বিনিময় হ'ব লগা থাকে পত্ৰ ৰন্ধ্ৰৰ মাজেদি হয়। আনহাতে লেণ্টিচেলবিলাক থাকে উদ্ভিদৰ দেহত মানে কাণ্ডত, আৰু এইবিলাকৰ মাজেদি দেহৰ গেছ বিনিময়খিনি হয়। প্ৰথমতে কি হয়? পত্ৰ ৰন্ধ্ৰ হওক বা লেণ্টিচেলেই হওক এইবিলাকেৰে গোটেই বায়ুখিনিয়ে বায়ুমণ্ডলৰ পৰা বায়ু ভিতৰলৈ সোমাই যায়। যোৱাৰ পিছত কি হ'ব? এই গোটেই যিবিলাক খালী ঠাই আছে এই খালী ঠাইবিলাকলৈ বায়ু চিধাই গোটেই সোমাই যাব পাৰে। এতিয়া কোষবিলাক এই যিবিলাক কোষ আছে এই কোষবিলাকৰ ভিতৰত সবাত শ্বসন হোৱাত কোষবিলাকৰ ভিতৰত যদি অক্সিজেন আছিল, যি অক্সিজেন আছিল সেইখিনি অক্সিজেন ব্যৱহাৰ হ'ল, ফলত কোষৰ ভিতৰত অক্সিজেনৰ পৰিমাণটো কমি গ'ল। বাহিৰৰ পৰা যি বায়ু সোমাল এই বায়ুখিনিত অক্সিজেনৰ পৰিমাণটো বেছি আছে, গতিকে ব্যাপন প্ৰক্ৰিয়াৰে অক্সিজেন কোষৰ ভিতৰত সোমাই যায়। একেদৰে কোষৰ ভিতৰত সবাত শ্বসনৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল, আৰু সেই কাৰ্বন ডাই অক্সাইডখিনি এতিয়া বাহিৰলৈ ওলাই আহিব ব্যাপন প্ৰক্ৰিয়াৰে। কাৰণ বাহিৰত এই যিবিলাক আমাৰ বায়ু থাকিব এই বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো একেবাৰে কম, তেনেকৈ কাৰ্বন ডাই অক্সাইডখিনি বাহিৰত ওলাই আহিব। এইটো হ'ল সাধাৰণ প্ৰক্ৰিয়াটো। কিন্তু উদ্ভিদৰ ক্ষেত্ৰত কি হয়? আমি দিন আৰু ৰাতিৰ ক্ষেত্ৰত অলপ পাৰ্থক্য দেখোঁ। এতিয়া চোৱা, উদ্ভিদৰ এটা প্ৰক্ৰিয়া দিনৰ ভাগত চলি থাকে, এইটো হ'ল সালোক সংশ্লেষণ। সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কিহৰ প্ৰয়োজন? কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন। এই যিখিনি কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদে এইটোৰ উৎস দুটা থাকে। এটা হ'ল বায়ুমণ্ডলৰ পৰাতো কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে উদ্ভিদে, লগতে আমি এইমাত্ৰ আলোচনা কৰিলোঁ ন যে শ্বসনতো কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। সেই কাৰ্বন ডাই অক্সাইডখিনি উদ্ভিদে কি কৰে? ব্যৱহাৰ কৰি লয়। ফলত দিনৰ ভাগত উদ্ভিদে একেবাৰে কম পৰিমাণৰ কাৰ্বন ডাই অক্সাইডহে এৰি দিয়ে। কিন্তু ৰাতিৰ ভাগত কি হয়? যিহেতু সালোক সংশ্লেষণ বন্ধ হৈ থাকে ৰাতিৰ ভাগত, গতিকে উদ্ভিদে ৰাতিৰ যিখিনি শ্বসনৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব গোটেইখিনি এৰি দিয়ে বাহিৰত। আকৌ দিনৰ ভাগত অক্সিজেনৰ কথা চোৱা। অক্সিজেন দিনৰ ভাগত আমাৰ সালোক সংশ্লেষণত অক্সিজেন উৎপন্ন হয়। এই অক্সিজেনৰ কিছু পৰিমাণে শ্বসনতো ব্যৱহাৰ হয়, সবাত শ্বসনত। তো সবাত শ্বসনত কিছু পৰিমাণে অক্সিজেন পোৱাৰ হ'ল, বাকীখিনি অক্সিজেন বায়ুমণ্ডলত এৰি দিয়ে। ৰাতিৰ ভাগত চোৱা, এতিয়া অক্সিজেনখিনি যিহেতু ৰাতিৰ ভাগত সালোক সংশ্লেষণ নহয়, গতিকে যিমান অক্সিজেন প্ৰয়োজন আছে গোটেইখিনি বাহিৰৰ পৰা উদ্ভিদে লৈ লয়। তো তেনেকৈ ৰাতি আৰু দিনৰ মাজত গেছ বিনিময়ৰ মানে এটা আমি পাৰ্থক্য দেখা পাওঁ। এতিয়া আমি নেক্সট প্ৰাণীৰ ক্ষেত্ৰত চাওঁ। প্ৰাণীৰ যি গেছ বিনিময় হয় সেইটো স্থলচৰ আৰু জলচৰ প্ৰাণীৰ ক্ষেত্ৰত আমি অলপ পাৰ্থক্য দেখোঁ। গেছ বিনিময়টো বায়ুমণ্ডলৰ পৰা অক্সিজেন ভিতৰত দেহৰ ভিতৰত সোমাব জীৱৰ, আৰু জীৱৰ দেহৰ ভিতৰৰ পৰা কাৰ্বন ডাই অক্সাইড বাহিৰলৈ যাব। এইটো আমাৰ সাধাৰণ প্ৰচেছ। এতিয়া স্থলচৰ প্ৰাণীবিলাকৰ ক্ষেত্ৰত কি হয়? বায়ুমণ্ডলৰ লগত সিহঁতৰ যিটো শ্বসন অংগ থাকে সেইটো ডাইৰেক্ট লাগি থাকে। আমাৰ হাঁওফাঁওটো শ্বসন অংগ বায়ুমণ্ডলৰ লগত লাগি থাকিব। আমাৰ বায়ু ভিতৰত সোমাই যাব পাৰে, তো বায়ু ডাইৰেক্ট গুচি যাব পাৰে ভিতৰত। গতিকে বায়ুৰ পৰা ডাইৰেক্ট অক্সিজেন হাঁওফাঁওৱে আমাৰ লৈ লয়। হাঁওফাঁওৰ জৰিয়তে মানে তেজত গুচি যায় অক্সিজেন। কিন্তু জলচৰ প্ৰাণীবিলাকৰ ক্ষেত্ৰত চোৱা, জলচৰ প্ৰাণীবিলাকতো বায়ুৰ লগত নাথাকে ন, বায়ুক স্পৰ্শ কৰি থাকে, পানীৰ ভিতৰত থাকে। চ' ইহঁতে অক্সিজেনখিনি পানীত যিখিনি অক্সিজেন দ্ৰৱীভূত হৈ থাকিব তাৰ পৰাহে পায়। আৰু পানীত বায়ুমণ্ডলত যিমান অক্সিজেন থাকে তাতকৈ পানীত কম পৰিমাণে অক্সিজেন দ্ৰৱীভূত হৈ থাকে। যাৰ কাৰণে জলচৰ প্ৰাণীৰ এইটো এটা ডিছএডভান্টেজ, এটা মানে অসুবিধা, যাৰ কাৰণে জলচৰ প্ৰাণী কি কৰে? সঘনে উশাহ নিশাহ লয়। এতিয়া আমি আকৌ এটা বস্তু চোৱা, শ্বসন অংগ যিবিলাক আছে তাৰে আমি পাৰ্থক্য দেখোঁ। জলচৰ প্ৰাণীৰ ক্ষেত্ৰত আমি মাছৰ উদাহৰণ লৈছোঁ। মাছৰ ক্ষেত্ৰত কি হয়? জলক্লুম থাকে, ফুল। মাছে মুখেৰে পানীখিনি লৈ লোৱাৰ পিছত এই জলক্লুমৰ মাজেৰে পানীখিনি ওলাই যায়। ইয়াতে চোৱা, পানীখিনি এনেকৈ যেতিয়া ওলাই যাব এই জলক্লুমত এই ৰক্ত জালিকাবিলাক থাকিব, তেজৰ সৰু সৰু কিছুমান নলী, ৰক্তকেশিকা বুলি যাক কয়, সেই নলীবিলাকে কি কৰে? জালৰ নিচিনা গঠন কৰে। এই যি ৰক্ত জালিকা আছে ইয়াৰ ভিতৰত মানে তেজ যি থাকিব, তেজত অক্সিজেন কম থাকে, গতিকে এই পানীখিনিত থকা অক্সিজেনখিনি তেজৰ ভিতৰত ব্যাপন প্ৰক্ৰিয়াৰে সোমাই যায়, আৰু তেনেকৈ কাৰ্বন ডাই অক্সাইডখিনি বাহিৰলৈ ওলাই আহে তেজৰ পৰা। এইটো আমাৰ জলচৰ প্ৰাণী, মানে আমাৰ ক্ষেত্ৰত পালোঁ, মাছৰ ক্ষেত্ৰত পালোঁ। নেক্সটটো চোৱা, আমাৰ প্ৰাণীৰ ক্ষেত্ৰত, স্থলচৰ প্ৰাণীৰ ক্ষেত্ৰত আমি মানুহৰ হাঁওফাঁওৰ কথা কওঁ। ডাইৰেক্ট এই পাইপডালেৰে যিডাল আমাৰ শ্বাস নলী আছে সেইদৰে বায়ু ভিতৰলৈ সোমাই যায় হাঁওফাঁওৰ ভিতৰলৈ, আৰু তাতে আমাৰ বিনিময়টো ঘটে। এই বিষয়ে আমি আকৌ এতিয়া পঢ়িম ভালকৈ। প্ৰথমতে আমি এই যি শ্বাস অংগবিলাক পালোঁ, এই শ্বাস অংগবিলাকৰ বা শ্বসন অংগ বুলি কওঁ, শ্বসনৰ অংগবিলাকৰ আমি এই শ্বসনৰ অংগবিলাকৰ বৈশিষ্ট্য চাই লওঁ। এতিয়া যিয়ে অংগ নাথাকক শ্বসনৰ, তাতে কি হ'ব? মেইন কামটো হ'ল গেছৰ বিনিময়। এইটো যদি আমাৰ বডিটো হয়, মানে বডিৰ ভিতৰত বুলি ভাবিলোঁ দেহটো, আৰু এইফালে আমাৰ বায়ুমণ্ডল, এটমস্ফিয়াৰৰ পৰা কি সোমাব? অক্সিজেন সোমাই যাব, আৰু দেহৰ পৰা কাৰ্বন ডাই অক্সাইড ওলাই যাব। এই বিনিময়টো হয়। এই যি পৃষ্ঠখন আছে আমাৰ হাঁওফাঁওৰ ক্ষেত্ৰত, আমাৰ স্থলচৰ প্ৰাণী বা মানুহৰ ক্ষেত্ৰত হাঁওফাঁও, মাছৰ ক্ষেত্ৰত জলক্লুম, যিখন পৃষ্ঠাত এই এক্সচেঞ্জটো হ'ব, বিনিময়টো, সেই পৃষ্ঠাখন সুষম হয় আৰু সুকোমল হয়। আৰু একদম কোমল হোৱাৰ কাৰণে ইনফেকশ্যনৰো বেছি চান্স থাকে। সেইকাৰণে এইবিলাক কি হয়? প্ৰটেক্টেড হৈ থাকে, মানে দেহৰ ভিতৰত থাকে, যাতে সুৰক্ষিত থাকিব পাৰে। আকৌ সেই যিখন পৃষ্ঠা আছে সেইখন সেমেকা হয়,
আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল এই পৃষ্ঠখনৰ লগত মানে ৰক্ত জালিকা তেজৰ সেই কেশিকাবিলাক একদম গাতে লাগি থাকে, যাতে সহজে অক্সিজেন ভিতৰলৈ সোমাই যাব পাৰে, সহজে কাৰ্বন ডাই অক্সাইড বাহিৰলৈ ওলাই যাব পাৰে। এইখিনি হ'ল শ্বসনাংগৰ বৈশিষ্ট্য। এতিয়া আমি মানুহৰ শ্বসন তন্ত্ৰৰ কথা চাম। মানুহৰ যি শ্বসন তন্ত্ৰ মানে উশাহ নিশাহৰ কাৰণে যিবিলাক অংগ বা অংশ লগ লাগি এটা তন্ত্ৰ গঠন কৰে চিষ্টেম, সেইটো কি থাকে আমাৰ নাকটো থাকে, বহি নাসাৰন্ধ্ৰ, নেক্সট নাসাৰন্ধ্ৰ থাকিব, নাসাগ্ৰহণী বুলি এটা থাকিব, য'ত মানে আমাৰ খাদ্য নলী আৰু এই আমাৰ যিডাল শ্বাস নলী আছে সেইটো মানে লগ লাগে কমন জেগা। স্বৰ যন্ত্ৰ থাকে, শ্বাস নলীডাল থাকে, এইডাল ইয়াতে শ্বাস নলী, এইডাল এইখিনিত শ্বাস নলী থাকিব। শ্বাস নলীডাল ইয়াতে দুফালে দুটা হাওঁফাওঁৰ পিনে ভাগ হৈ গৈছে, সেইবিলাকক আমি ক'ম সেই দুডালক ক'ম আমি প্ৰাথমিক শ্বসনী। এইডাল বাও সু, তেনেকৈ চাইডৰ ডালক বাও বুলি ক'ম, চাইডৰ ডালক সু বুলি ক'ম। নেক্সট হাওঁফাওঁ দুটা আমাৰ, এইটো এটা, এই চাইডে দুটা হাওঁফাওঁ। চ' এইখিনি আমাৰ শ্বসন তন্ত্ৰৰ অংশসমূহ। নেক্সট আমি আৰু এটা বস্তু চাম, সেইটো হ'ল আমাৰ যি শ্বাস নলীডাল পাইছিলোঁ, এইডাল শ্বাস নলী। এইডালত চোৱা গোটেই নলীডালতে বা একদম লাষ্টলৈকে গোটেই নলীডালতে ৰিংবিলাক আছে। এই ৰিংবিলাক যে আছে, এই ৰিংবিলাক উপাস্থিৰ ৰিং। তোমালোকৰ নাকৰ আগৰখিনি চোৱা, সেই উপাস্থি তেনেকুৱা ধৰণৰ। এই উপাস্থিৰ এই ৰিংবিলাকে কি কৰে, যিডাল আমাৰ শ্বাস নলী আছে পাইপডাল, এই পাইপডালৰ বেৰখন লগ লাগি যাতে নাযায় সেইটো চাই সিহঁতে, সেইটো ব্যৱস্থা কৰে। মানে যদি এই ৰিংবিলাক নাথাকিলেহেঁতেন পাইপডাল লগ লাগি গ'লহেঁতেন, যাৰ ফলত বায়ু ভিতৰলৈ সোমাই যাব নোৱাৰিলেহেঁতেন। চ' এই পাইপডাল খুলি ৰাখে, মানে অপেন কৰি ৰাখে। এতিয়া এই যিডাল শ্বাস নলী আছে, এইডাল ইয়াতে প্ৰথমতে ভাগ হৈছে আৰু ইয়াতে বাৰবাৰ ভাগ হৈছে, বাৰবাৰ ভাগ হৈ লাষ্টত কিছুমান সৰু ইয়াতে আমাৰ যিটো হাওঁফাওঁ আছিল এইটো ইয়াতে এইখিনি চোৱা, এতিয়া সৰু কিছুমান বেলুনৰ থোপৰ নিচিনা হয়, আঙুৰৰ থোপৰ নিচিনা, যাক আমি এলভিঅলি বুলি ক'ম, বায়ু কোপ বুলি ক'ম আমি। তো বায়ু কোপত পৰিণত হয় লাষ্টত গৈ। আৰু এই বায়ু কোপবিলাকতে কি হয়, গেছৰ বিনিময় হয়। বায়ু কোপত গেছৰ বিনিময়ৰ কথা আমি এইবাৰ চাম। এইটো আমাৰ হাওঁফাওঁ। হাওঁফাওঁটোৰ এটা যি সৰু অংশ এটা কাটি লৈছে ইয়াতে, কাটি লওঁতে এইটো যি পাইছোঁ আমি আঙুৰৰ থোপৰ নিচিনা, এইটো এলভিঅলি মানে বায়ু কোপ। এইটোক যদি আমি আকৌ জুম কৰি চাওঁ যন্ত্ৰৰ সহায়ত কিবাকে, তেনেহ'লে আমি কি দেখিম, প্ৰত্যেকটো এলভিঅলি যেনেকৈ সৰু সৰু বেলুন সদৃশ মোনা কিছুমান দেখিম, সেইবিলাক মানে লগ হৈ গহ্বৰটো গঠন কৰে, এনেকুৱা টাইপ। সেইবিলাক এনেকৈ লগ হৈ থাকিব এলভিঅলি, ইয়াতে ডাইৰেক্ট মানে বতাহ সোমাই আহিব পাৰিব, এনেকুৱা সৰু সৰু মোনা থাকিব। আৰু এই প্ৰত্যেকটো এলভিঅলিতে এই তেজৰ এইডাল তেজৰ নলী, এইডাল তেজৰ নলীবিলাক আহি পুৰা এই যি হাওঁফাওঁৰ এখন পৃষ্ঠখন আছে, তাতে সৰু সৰু তেজৰ নলীবিলাক ভাগ হৈ সৰু সৰু জালৰ নিচিনা, লাষ্টত জালৰ নিচিনা হৈছে এইবিলাক যে আছে, হৈ তাতে লাগি থাকে বেৰখনতে। ইয়াতে আমি এটা যদি এনেকুৱা বেলুন সদৃশ এটা কাটি উলিয়াই আনো, তেনেহ'লে আমি এনেকৈ দেখিম ইয়াতে, এইটো তেনেকৈ আছে। চ' বায়ু এইটো আমাৰ হাওঁফাওঁৰ অংশটো, হাওঁফাওঁৰ এই মোনাৰ নিচিনা। আৰু এই যিডাল আছে এইডাল হ'ল আমাৰ তেজৰ নলী, এইডাল তেজৰ নলী। এতিয়া বায়ু বাহিৰৰ পৰা আমাৰ নাকৰ জৰিয়তে ভিতৰলৈ সোমাই যায় হাওঁফাওঁৰ, গ'ল। চ' ইয়াতে এই বায়ুত অক্সিজেনৰ পৰিমাণটো বেছি থাকে, এই তেজত ভিতৰৰ ইয়াতে তেজত অক্সিজেনৰ পৰিমাণটো কম থাকে, এইটো অক্সিজেন ভিতৰলৈ ব্যাপন প্ৰক্ৰিয়াৰে সোমাই আহে। আকৌ এই তেজত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বেছি থাকে এই কাৰ্বন ডাই অক্সাইড এই তেজৰ পৰা কাৰ্বন ডাই অক্সাইড ইয়ালৈ গুচি যায়, যোৱাৰ লগে লগে একেলগে কাৰ্বন ডাই অক্সাইড নেক্সট আমাৰ নিশাহত বাহিৰলৈ ওলাই গুচি যায়। এনেদৰে আমাৰ গেছৰ বিনিময় প্ৰক্ৰিয়াটো সম্পন্ন হয়। এতিয়া আমি উশাহ আৰু নিশাহৰ কথাখিনি চাম। আমাৰ এনেকুৱা লাগে, আমি যেতিয়া উশাহ ল'লে এনেকুৱা লাগে যে আমি বায়ুখিনিক একদম ধৌৰি ভিতৰত সোমাই দিছোঁ আমাৰ হাওঁফাওঁৰ ভিতৰত, কিন্তু আচলতে সেইটো একেবাৰে নহয়। আমাৰ যি বায়ুখিনি লওঁ আমি, এইটো এটা আমি ইনডাইৰেক্ট প্ৰচেছৰ জৰিয়তে লওঁ। ইনডাইৰেক্ট প্ৰচেছটো কেনেকুৱা, আমি ভিতৰৰ হাওঁফাওঁৰ যিটো আয়তন আছে, হাওঁফাওঁ যিমান ঠাই কৰি আছে সেইটো মানে বঢ়াই দিওঁ আমি। হাওঁফাওঁ যদি ইমান ডাঙৰ আছিল, আমি কি কৰিম, ডাঙৰ কৰি দিম বুকুৰ কেভিটি, মানে বুকুৰ গহ্বৰটো, হাওঁফাওঁটো কি হ'ব, ইমান থাকিলে যিমান বস্তু ধৰিব, ডাঙৰ কৰি দিয়াৰ লগে লগে সেইখিনি বস্তুৰ ধৰাৰ পৰা জেগা খালি থাকিব, লগে লগে কি হ'ব, বাহিৰৰ পৰা এক্সট্ৰাকৈ গেছ সোমাই যাব, মানে বায়ু সোমাই যাব। সোমাই যোৱাৰ লগে লগে ইয়াতে নতুনকৈ গেছ সোমাই গ'ল, তাতে অক্সিজেন থাকিব, আৰু সেই অক্সিজেন আকৌ আমাৰ দেহৰ ভিতৰত সোমাই যাব, কাৰ্বন ডাই অক্সাইড ওলাই যাব। এতিয়া নেক্সট কি কৰোঁ আমি, জোৰ কৰি বা আমি আগৰ অৱস্থাত আনি দিওঁ, সৰু কৰি দিওঁ, যি আমাৰ হাওঁফাওঁৰ ভিতৰত কেপাচিটিখিনি, আয়তনখিনি সৰু কৰি দিয়াৰ লগে লগে হেঁচা খাব, হেঁচা খাই বায়ু ওলাই যাব। এইখিনি কথা আমি ভালকৈ এটা ভিডিঅ'ৰ সহায়ত চাই ল'ম। চ' আমি কি ষ্টেপ থাকে মানে সেইটো চাই লওঁ ফাৰ্ষ্ট। আমাৰ কামি হাড় ওপৰলৈ উঠে যেতিয়া আমি উশাহ ল'ম, মধ্যস্থতা, যিখন মধ্যস্থতা থাকে ইয়াতে হাওঁফাওঁৰ, এইখন মধ্যস্থতা, এই মধ্যস্থতাখন ইয়াতে আছে ভালকৈ ডায়েগ্ৰাম, এইটো ডায়েগ্ৰাম। এই মধ্যস্থতা যিখন আছে, এই মধ্যস্থতাখন কি হয়, তললৈ নামি আহে, ইয়াতে নামি আহিছে অলৰেডি। এই যি আমাৰ কামি হাড় আছে, কামি হাড়বিলাক ওপৰলৈ উঠে, মধ্যস্থতা তললৈ নামি আহে, যাৰ ফলত কি হ'ব, ইয়াৰ ফলত আমাৰ বক্ষ গহ্বৰৰ আয়তনটো বাঢ়ি যায়। আয়তন মানে যিমান ঠাই কৰি আছে সেইটো মানে আয়তনটো বাঢ়ি যায়, বেছি ঠাই কৰা হৈ যায়। ফলত কি হ'ব, আগতে যিমান বায়ু আছিল এতিয়া জেগা বেছি হৈ গ'ল, লগে লগে চাপটো কমি যাব। চাপটো কমি যোৱাৰ লগে লগে বাহিৰৰ পৰা আমাৰ বায়ু হাওঁফাওঁৰ ভিতৰলৈ সোমাই যাব। তেনেকৈ আমি উশাহত বায়ু ভিতৰলৈ সোমাই লওঁ। তো আমি নিজে বায়ু ইচ্ছা কৰি ঠেলি নপঠাওঁ, ভিতৰত যেতিয়া আমি জেগা ডাঙৰ বহল কৰি দিম আমাৰ বুকুৰ ভিতৰত, হাওঁফাওঁত অট'মেটিকভাৱে বাহিৰৰ পৰা ভিতৰলৈ সোমাই যায়। তেনেকৈ এতিয়া আমাৰ নিশাহত কি হয় চোৱা, নিশাহত আমি কি কৰিম, আগৰ অৱস্থা ঘূৰাই আনিম, আমাৰ হাওঁফাওঁকেইটা মানে সৰু কৰি দিম, যাৰ ফলত কি হ'ব, বায়ুখিনি হেঁচা খাই বাহিৰলৈ ওলাই আহিব। তো নিশাহত আমি ফাৰ্ষ্ট মধ্যস্থতা আগৰ অৱস্থালৈ আহিব, কামি হাড়বিলাক নামি যাব, যাৰ ফলত কি হ'ব, বুকুৰ গহ্বৰৰ
আয়তনটো কমি যোৱাৰ লগে লগে যেতিয়া জেগা কমি যাব, হেঁচা হ'ব, চাপ বাঢ়িব, লগে লগে কি হ'ব, বায়ু বাহিৰলৈ ওলাই আহিব। ইয়াতে চোৱা, আগৰ জেগাত উঠি গ'ল এই মধ্যস্থতাখন, কামি হাড়বিলাকো নামি আহিল, নামি অহাৰ ফলত এই জেগাখিনি চোৱা সৰু হৈ গ'ল। আগৰটোত কেনেকুৱা চোৱা, এইটোত জেগা ডাঙৰ, এইখিনি এই এৰিয়াটো যিটো এই আয়তনখিনি, এইখিনি জেগাখিনিত বেছি আছিল, ডাঙৰ আছিল। নেক্সটটোত চোৱা, ইয়াতে সৰু হৈ গ'ল। এইখিনি সৰু হৈ যোৱাৰ কাৰণে বায়ুখিনি বাহিৰলৈ ওলাই যাব। এই বায়ুৰ লগত কি আমাৰ কাৰ্বন ডাই অক্সাইড যে আমাৰ দেহৰ ভিতৰৰ পৰা হাওঁফাওত ওলাই গৈছিল, সেই কাৰ্বন ডাই অক্সাইডখিনি বাহিৰলৈ ওলাই যাব। এতিয়া কথাটো হ'ল, আমি উশাহ এনি টাইম লৈ থাকোঁ, কিন্তু এই ইয়াতে চোৱা, যদি নিশাহত আমাৰ এইটো একদম নোহোৱা হৈ নাযায়, মানে হাওঁফাওৰ বেৰকেইখন একদম থুপুৰি হৈ নাযায়, মানে জেগা থাকেই, এইখিনি জেগা আছে চোৱা। চ' এই জেগা আছে মানে তাতে বায়ু থাকিব, আমি উশাহ এনি টাইম লৈ থাকোঁ। আমি যেতিয়া চাপ'জ উশাহ লৈ লোৱাৰ পিছত যিমানখিনি ভিতৰত বায়ু সোমাল, আমি নিশাহত গোটেইখিনি বায়ু উলিয়াই নিদিওঁ, মানে ভিতৰত জিৰ' কৰি নিদিওঁ, ভিতৰত অলপ থাকিয়ে যায় বায়ু। এই থাকি যোৱা বায়ুখিনিৰ পৰাহে আমাৰ গেছৰ বিনিময় হয়। তো আমি উশাহ নিশাহ এনি টাইম লৈ থাকোঁ, মানে নতুন নতুন বায়ু সোমাই তাতে যোগ কৰি থাকোঁ, আকৌ তাতে ভিতৰত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিনিময়টো হৈ থাকে তেনেকৈ এনি টাইম। এতিয়া আমি কেনেকৈ তেজত গেছৰ বিনিময় হয় সেইটো চাম। আমি গম পালোঁ না, ভিতৰলৈ অক্সিজেন সোমাই গ'ল দেহৰ, বাহিৰলৈ কাৰ্বন ডাই অক্সাইড ওলাই গ'ল। এই ভিতৰত যে অক্সিজেন সোমাই গ'ল, এতিয়া কি হ'ব, অক্সিজেন ভিতৰত তেজলৈ অক্সিজেন যোৱাৰ লগে লগে তেজত থকা হিমোগ্লোবিন নামৰ যিটো এটা ৰঞ্জক পদাৰ্থ থাকে, হিমোগ্লোবিন ক'ত থাকে, লোহিত ৰক্ত কণিকাত থাকে। হিমোগ্লোবিনৰ কাৰণে তেজৰ ৰং ৰঙা হয়। হিমোগ্লোবিন থকাৰ কাৰণে লোহিত ৰক্ত কণিকাবিলাক লোহিত মানে ৰঙা হয়, সেইকাৰণে তেজৰ ৰং ৰঙা হয়। সেই হিমোগ্লোবিনবিলাক হিমোগ্লোবিনৰ লগত অক্সিজেনৰ বান্ধনি হয়, মানে এটা হিমোগ্লোবিনৰ লগত 4টা অক্সিজেন লগ লাগিব, আৰু তেনেকৈ হিমোগ্লোবিনবিলাকে অক্সিজেনক এতিয়া দেহৰ বিভিন্ন অংশলৈ লৈ যাব। আমি ক'ব পাৰোঁ হিমোগ্লোবিনখন গাড়ী, তাতে অক্সিজেন এখন গাড়ীত 4টা অক্সিজেন বহিব, তেনেকৈ গুচি যাব। আকৌ তেনেকৈ মেক্সিমাম মানে প্ৰায় অক্সিজেন তেনেকৈ হিমোগ্লোবিনে লৈছে। এতিয়া কাৰ্বন ডাই অক্সাইড যে কোষবিলাকত উৎপন্ন হৈছিল, আমাৰ দেহৰ কোষবিলাকত কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছিল, CO2, এইবিলাক কেনেকৈ আহে, তেজৰ মাধ্যমেৰে আহিব এই কাৰ্বন ডাই অক্সাইডবিলাকো। কিন্তু কাৰ্বন ডাই অক্সাইড বেলেগ ধৰণে আহে। কাৰ্বন ডাই অক্সাইডৰ বেছি অংশ কেনেকৈ আহিব, তেজৰ যি প্লাজমা আছে, পানী থাকে, প্লাজমাৰ মেইন যিটো উপাদান সেইটো পানী, সেই তেজৰ প্লাজমাৰ পানীত কাৰ্বন ডাই অক্সাইড মিহলি হৈ কাৰ্বনিক এচিড উৎপন্ন কৰিব, আৰু তেনেকৈ আহি হাওঁফাওলৈ গুচি আহে। হাওঁফাওত আকৌ কাৰ্বন ডাই অক্সাইড হৈ যায় কাৰ্বনিক এচিডৰ পৰা, আৰু তেনেকৈ ওলাই যায় বাহিৰত, মানে হাওঁফাওলৈ গুচি আহে তেজৰ পৰা দেন বাহিৰলৈ ওলাই যায়। ইয়াতে আমি জাষ্ট এইটো এটা RBC, তাতে হিমোগ্লোবিন আছে, এইবিলাক হিমোগ্লোবিনৰ লগত অক্সিজেন লগ হোৱাটো দেখুৱাই দিছে ইয়াতে। এতিয়া কথাটো হ'ল, তোমালোকে এইখিনি ভালকৈ পঢ়িবা। এতিয়া প্ৰশ্ন সুধো, সেইটো হ'ল, যেতিয়া কোষবিলাকত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱাৰ পিছত সেই কাৰ্বন ডাই অক্সাইডখিনি তেজৰ সহায়ত হাওঁফাওলৈ আহে, হাওঁফাওত সেই কাৰ্বন ডাই অক্সাইড ওলাই যায়। এতিয়া প্ৰশ্নটো হ'ল, তেজৰ লগত কাৰ্বন ডাই অক্সাইড মিহলি হোৱাৰ পিছত তেজৰ প্ৰকৃতিটো কেনেকুৱা হয়।